মানে 14 নম্বৰ চিৰাং সমষ্টি হিচাপে মই যেহেতু নতুন সেইকাৰণে মই প্ৰাইমাৰী সোমাই আছো আজিয়ে প্ৰথম প্ৰাইমাৰী সোমোৱাটো বেলেগ দিনাটো আহিছে হয় ৰাজহুৱা মিটিং কৰি পেলাই গৈছো মই কিন্তু এতিয়া মই নিজে যেহেতু এই সমষ্টিৰ দায়িত্ব লৈ পেলাই কেণ্ডিডেট হৈছে আৰু যিখিনি মই দেখিবলৈ পাইছে চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰৰ বিপিএফ দল বা মই জিকাটো 100% আমি ক'ব পাৰোঁ আৰু মই যিখিনি সোমাই আছে এতিয়া প্ৰাইমাৰী ফিডবেকটো ভাল বেয়া নহয় জইনিঙো আছে মুঠতে ইয়াত খাম্পা আছে ইউপিপিএলৰ পৰা খাম্পাক টিকেট দিয়া মানে এইটো পানিছমেণ্ট ইউপিপিএলৰ খাম্পাক পানিছমেণ্ট হিচাপে টিকেট দিছে সি ইয়াত নিজিকে ইপিপিএলে কোৱা পৰিলক্ষিত হৈছে ৰাইজৰ মাজত যে আগ্ৰামা জিকিলে আগ্ৰামাক বিচাৰি নাপাব আপোনালোকে কোকৰাঝাৰত যাব লাগিব বিচাৰি এইটো কাৰ কথা খাম্পাৰ নিজে কোকৰাঝাৰত থাকে ময়ো কোকৰাঝাৰত থাকোঁ সমষ্টিবাসী লৈ পেলাই আমি কাম কৰিব ইয়াত কোকৰাঝাৰ কিবা ওদালগুৰি ইয়াৰ সেইটো কথা নাহে সমষ্টিবাসী ৰাইজে কি বিচাৰিছে কি লাগে ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব কাম কৰিব বিপিএফে দল হিচাপে কাম কৰিব মই ইয়াত কেণ্ডিডেট হৈছোঁ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ যিখিনি অভাৱ অভিযোগ ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতি আছোঁ আৰু মই কাম কৰিম নমিনেশ্যন হৈ গ'ল ইয়াত ইউপিপিএল হিচাপে আমাৰ লগত কোনো ফেক্টৰ নাই খাম্পা বহুত তলত থাকিব সি 4,000 3,000 এনেকুৱা ভোট পাব পাৰে সেইটো বিপিএফ কোনোবা আমাক বেয়া পাই পেলাই যোৱা কিন্তু ইউপিপিএল দল হিচাপে খাম্পাক ছাপোৰ্ট নকৰে এইটো মই জানো না আজি মানুহ যোগদান 18জন মান যোগদান শান্তিপুৰ প্ৰাইমাৰী হিচাপে 18জন নাই এতিয়া আমাৰ কোনো ফেক্টৰ নাই চাংৰাঙে নিৰ্দলীয় হিচাপে কেণ্ডিডেট দিছে এই 14 নম্বৰ চিৰাঙত মুঠতে বিপিএফ দলৰ লগত কম্পেয়াৰ কৰিব পৰা এই 14 নম্বৰ চিৰাঙত কোনো কেণ্ডিডেট নাই দুটা সমষ্টিতে মই জিকিম দেৱৰগাঁৱতো মই জিকিম 14 নম্বৰ চিৰাঙতো মই জিকিব আৰু আমি চৰকাৰ বনাম এই যাম বা এইবিলাক কোন সিংহ দাঁত নাথাকা ওচৰত যাই চাওকচোন সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ দাঁত আছে না নাই জাম্বা কথা কয় চন্দনৰ কথাটো কি ক'ম মই কৈছোঁ বাৰে চন্দন আৰু খাম্পাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই ইউপিপিএলে সিংহ দাঁত নাই বুলি কৈছে ওচৰত যাই চাওকচোন একবাৰ আজিৰ তাৰিখত ইউপিপিএলৰ মানুহে আপোনাক ভোট দিব নেকি কোনে এই সমষ্টিৰ ইউপিপিএল ছাপৰ্টাৰ হওক বা বিজেপি ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক চবে বিপিএফক ছাপৰ্ট কৰিছে আৰু কৰিব আমি জিকিম ৰনগেৰায়ে অলপ স্পষ্ট কৰাটো ভাল খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাবি ৰনগেৰাক আমি ভালকৈ জানে চন্দন আৰু খাম্পা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে এতিয়াহে পাৰিছে পানিছমেণ্ট দিবলৈ এতিয়াহে শান্তি হ'ব ৰনগেৰা মনত জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে এই খাম্পা আৰু চন্দনক পানিছমেণ্ট দিবলৈ পায়